ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। মোৰ আজি নতুন এটা ভিডিঅ'লৈ আজি ভিডিঅ' আচলতে বহুত দিনৰ মূৰত বহুত দিন হ'ল ভিডিঅ' দিয়াই নাছিলোঁ। কিবা অসুবিধাৰ বাবে আপোনালোকে বেয়া চেনাব। আপোনালোকৰ আশা কৰোঁ খবৰ সকলোৰে ভালে। মোৰো এতিয়া বৰ্তমান ভালেই, কাম ধুনীয়াকৈ চলি আছে, ঠিকে ঠাকে চলি আছে। ইয়াৰ আগৰ ভিডিঅ' এটা মই আপোনালোকক বনাই পেলাই জনাইছিলোঁ যে মই গৰু আনিছিলোঁ, মানে নতুনকৈ কাম এটা হাতত লৈছিলোঁ। গৰু আনিছিলোঁ, ক্ৰছ গাইজনী কেনেকুৱা কি আপোনালোকক মই আচলতে ভিডিঅ' এটা বনাই পেলাই জনাম বুলি মই তেতিয়া আপোনালোকক কৈছিলোঁ। তেতিয়া মই ভিডিঅ' বনোৱা হোৱা নাছিলে। তাৰপিছত এতিয়া মই ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ। মই বোলো আপোনালোকক দেখাওঁ গৰুজনী আচলতে দানা কি দিওঁ, কেনেকৈ ৰাখোঁ বা গোটেইখিনি বিভিন্ন ধৰণৰ বস্তুখিনি মানে ভিডিঅ' এটা উপস্থাপন কৰি পেলাই মই বোলো আপোনালোকক দেখাওঁ। মই দানা কি দি আছোঁ বা গৰুজনী কেনেকুৱা গৰু কি গোটেইখিনি আপোনালোকক মই আজি ধুনীয়াকৈ দেখাম। ভিডিঅ'টো শেষলৈকে চাই থাকক। এইখিনিতে আপোনালোকে এটা কথা কওঁ, আপোনালোকে প্লিজ চেনেলটোলৈ যদি কোনোবা নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিলে মোৰ মনটো আৰু তেতিয়া ভাল লাগিব, মানে আচলতে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। তেতিয়া আগলৈ আৰু ভিডিঅ' বনাই যাবলৈ উৎসাহ পাম। নিশ্চয় ভাল ভাল ভিডিঅ' আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ পাৰিম। চেষ্টা চলাই আছোঁ বাৰুতে, শীঘ্ৰেই ভাল ভিডিঅ' আহিব আপোনালোকৰ বাবে। গৰুজনী এতিয়া অনা হ'ল, ইয়াতে কমাৰ্চিয়েল ফিডটো ইয়াতে ভিজাই পেলাই দি থৈ দিয়া আছিলে। ইয়াতে এইটো কমাৰ্চিয়েল ফিডটো দি থৈ দিয়া আছে তাইৰ বাবে। এইটো কিনা দানাটো ধুনীয়াকৈ ইয়াত দি দিম। কমাৰ্চিয়েল ফিডটো দিলে আপোনালোকে 20 মিনিটমান আগত ধুনীয়াকৈ ভিজাই পেলাই থৈ দিব। 20 মিনিটমান আগত ভিজাই থৈ দিলে ধুনীয়াকৈ বস্তুটো মিলি যাব, মানে পানীৰ লগত মিলি যাব। এয়া দানাটো 1 কেজিকৈ দিয়া হয় ডেইলি গাইজনী। দানা 1 কেজি। তাৰপিছত ঘাঁহৰ ঘৰৰ ওচৰতে পথাৰ আচলতে আছে, জেগা বহুত আছে খালী ঠাই, সেইটো কাৰণে তাতে এৰালি দিয়া হয়। এনেই পৰাপক্ষত পাৰিলে এৰালি নিদিব, এৰালি নিদিলে বেছি ভাল। উলিয়াই নিদিলে মানে ভিতৰতে ৰাখিব পাৰিলে ভাল, কিন্তু মোৰ আচলতে ঘৰটো অলপ সৰু, সেই গতিকতে মানে উলিয়াই দিয়া হয়, ভিতৰত ৰখা নহয়। তো ইয়াৰ পিছত যোনটো মহ নপৰা মানে প্ৰচেছটো সেইটো আপোনালোকক মই ধুনীয়াকৈ জনাম। মহ নপৰিবলৈ কাৰণে মই কি লগাওঁ, কিন্তু আঁঠুৱা নাই, বেলেগ বস্তু এটা লগত কি লগাওঁ ধুনীয়াকৈ মই আপোনালোকক দেখাই যাওঁ। ভিডিঅ'টো ধুনীয়াকৈ শেষলৈকে চাই থাকক, স্কিপ নকৰিব। দানা পানী দি একদম তাই ধুনীয়াকৈ পেট একদম টিংটিঙীয়া হৈছে এতিয়া খাই পেলাই। এতিয়া তাৰপিছত তাইক আপোনাক নেক্সট হ'ল এতিয়া ঘাঁহটো দিয়া। ঘাঁহটো অলপ আচলতে যিমানখিনি পাৰিব মানে ঘাঁহটো কটাৰ পিছত অলপমান ৰ'দত দি দিব। অলপমান ৰ'দত লেৰেলাই লওঁ, লেৰেলাই পেলাই দিলে মানে তেতিয়া আচলতে ভাল সিহঁতৰ কাৰণে। মই যিমানখিনি পাৰোঁ লেৰেলাই লওঁ। লেৰেলাই ল'লে ঘাঁহত আচলতে চাবচোন সৰু সৰু কিছুমান মানে শুং থাকে, সেই শুংবোৰ তেতিয়া নোহোৱা হৈ যায় ৰ'দত অলপমান লেৰেলাই ল'লে। সেই গতিকতে মানে ৰ'দত অকণমান দি লৈছিলোঁ, দি লৈ পেলাই এতিয়া ধুনীয়াকৈ দিছোঁ। এতিয়া তাই ধুনীয়াকৈ খাব, এডালো অনিষ্ট নকৰে, গোটেইখিনি খাব। যদি লেৰেলাই নিদিয়ে 2-এডাল আচলতে অনিষ্ট কৰে। তো এতিয়া তাই খাদ্য হ'ল এতিয়া আপোনাৰ ঘাঁহটো। এজনী আচলতে ক্ৰছ হয়, পিয়ৰজনী নহয়। এজনী আপোনাৰ লোকেলৰ লগত ক্ৰছ কৰি পেলাই মাকজনী আচলতে ক্ৰছ আছিলে, তাৰপিছত ক্ৰছৰ পৰা এজনী হৈছে। এতিয়া বেজী দিয়া হ'ল, এতিয়া গাভিনী হৈছে বাৰুতে, বেছি দিন হোৱা নাই বেজী দিয়া। এতিয়া কি হয়গৈ নেক্সট মোৰ জীৱনত, মোৰ ফাৰ্মত কিবা হয়গৈ আৰু ঠিক নাই, সময় সেইটো দেখা যাব। এতিয়ালৈকে বাৰুতে বৰ্তমান ভালেই পাইছোঁ। এতিয়ালৈকে খোৱা বোৱা ধুনীয়াকৈ দি আছোঁ, কিন্তু গৰুজনী অকণমান উগ্ৰ হয়, একো নাই, বহুত হেৰি কৰে আচলতে। কিন্তু ভিতৰত ৰাখি থ'ব পাৰিলে ভাল, মানে এতিয়া ভিতৰত ৰাখিবলৈ কাৰণে ঘৰটো অলপ সৰু। ঘৰটো যদি ভৱিষ্যতে আৰু ভালকৈ যদি কৰিব পাৰোঁ তেতিয়া ঘৰ ডাঙৰ কৰি ধুনীয়াকৈ ভিতৰতে ৰখা হেৰি কৰিব লাগিব। তো সময় আহক, সময়ৰ লগত কি হয় ভালকৈ কৰিবলৈ ভৱিষ্যতে আপোনালোকে আশীৰ্বাদ দিয়ক আৰু যাতে ভালকৈ কৰি যাব পাৰোঁ কামবোৰ। তো সেয়াই, মানে গাত মহে নাকামুৰিব পৰাকৈ আঁঠুৱা নতৰাকৈ কোনটো পদ্ধতিত কেনেকৈ আপোনালোকে আঁঠুৱা নতৰাকৈও মানে ধুনীয়াকৈ গৰুজনী ৰাখিব পাৰে, সেই বস্তুটো আজি মই আপোনালোকক দেখাম। কোনটো বস্তু মই ইউজ কৰি আছোঁ সেইটো আপোনালোকেও ইউজ কৰিব পাৰিব। তো আঁঠুৱা মানে নতৰাকৈও আপোনালোকে সেইটো ৰাখিব পাৰিব। আচলতে আঁঠুৱা তৰা প্ৰত্যেকটো জেগাতে সম্ভৱো নহয়। তো আঁঠুৱা তৰা আচলতে আঁঠুৱা তৰক, আকৌ উঠাওক, সেইখিনি মানে বহুতখিনি সময়ৰো প্ৰয়োজন হয়। তো ইমান সময় নলগাকৈ কেনেকৈনো মানে এই বস্তুটো লগাই পেলাই, যোনটো টিক আউট কৰি দিলোঁ, এই টিক আউটটো লগাই দিলে মানে আপোনাৰ গৰু কোনো মহৰ আচলতে হেৰি নাই, মানে গৰুজনী ধুনীয়াকৈ শুই থাকিব পাৰিব, মহ নাহে আৰু টিক আউটটো লগাই দিলে। গাত ধুনীয়াকৈ খানি দিব লাগিব। মই এতিয়া আপোনালোকক দেখাম কেনেকৈ খানো, কি কৰোঁ। সেইটো বেছি দামো নহয়, খুব কম দাম। সেইটো মানে এটা আনিলে আপোনালোকে 1 মাহ বা 1.5 মাহ ধুনীয়াকৈ গুচি যায়। এই টিক আউটটো এটা আনিলে আনি পেলাই কাঠ খালি ধুনীয়াকৈ লগাই দিব লাগে। লগাই দিলে আচলতে গৰুক যিমান পাৰে আচলতে মানে মহে নাকামোৰাকৈ ৰখাবলৈ চেষ্টা কৰিব। তো মহে কামুৰিলে মানে গৰুজনী আচলতে ভালকৈ শুব নোৱাৰে, চাবচোন, মানে ভালকৈ টোপনিয়াব নোৱাৰে।
টোপনিয়াব নোৱাৰিলে গৰুজনী মানে আপোনালোকে খাদ্য আহাৰ যিমানেই ভালকৈ নিদিয়ক কিয় তাই মানে চেহেৰাটো ভাল নহয়গৈ তেতিয়া অকণমান আচলতে কেমেৰাটোত অলপ সৰু হেৰি নিচিনা দেখিব পায় কিন্তু ধুনীয়াকৈ পেট একদম এতিয়া পূৰা টিংটিঙীয়া হৈ আছে মানে এতিয়া আচলতে পেট পূৰা ভৰি আছে তো মোবাইলটো মোৰ আচলতে কেমেৰাও বৰ এটা ভাল নহয় সেইটো কাৰণে আৰু ইফালে আচলতে বেলিটো আহি আছে সেইটো কাৰণে অকণমান হেৰি হ'ব পাৰে আচলতে মানে এতিয়া অকণমান হেৰি হ'ব পাৰে কিন্তু এনেই আচলতে গৰুজনী ধুনীয়া টিংটিঙীয়া হৈ আছে একদম খাই পেলাই তো সেইটো কাৰণত আচলতে মানে দিব লাগে যদি এইটো নিদিয়ে মানে যদি এনেকৈ হেৰি নকৰে মানে মহটো নপৰাকৈ যদি আপোনালোকে একো ব্যৱস্থা নলয় তেতিয়া আচলতে গৰুজনী ৰাতি মানে ভালকৈ টোপনি মাৰিব নোৱাৰিলে গৰুজনী আল্টিমেটলি মানে চেহেৰাটো বেয়া হৈ যায় আপোনালোকে যিমানেই ভাল খাদ্য নিদিয়ক কিয় টোপনিটো মাৰিব পাৰিলেহে গৰুজনী মানে চেহেৰা ভাল হয় তো সেইটো কাৰণে মই আপোনালোকক ধুনীয়াকৈ বস্তুটো দেখাই দিছোঁ আৰু পানী অলপ লৈ ল'লোঁ এইটো আচলতে সেই বস্তুটো যোনটো এইটো টিকাপটো এইটো আপোনালোকে অকল গৰু বুলিয়ে নহয় কুকুৰ মেকুৰী হাঁহ কুকুৰ মেকুৰী আৰু তাৰপিছত গাহৰিও আপোনালোকে মাৰিব পাৰে মই আচলতে গাহৰিকো মাৰা হয় এইটো দেখিছেনে এইটো মই গাহৰিকো আচলতে মাৰি দিওঁ তাৰপিছত এয়া পানী অকণমান লৈ ল'লোঁ পানীত আচলতে বেছিকৈ দিব নালাগে চাব এয়া অকণমান দি দিলে হ'ল 2-3 টোপালমান এয়া দেখিছেনে পানীটো কালাৰ চাব অকণমান 2 টোপালমান দি দিলেই হৈ যায় এয়া পানীটো কালাৰ কেনেকুৱা হৈ গ'ল দেখিছে আপোনালোকে দেখিব পাইছে পানীটো কালাৰ এইটো দি দিলোঁ এতিয়া মই নেক্সট প্ৰচেছ মানে এতিয়া মই আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ এইটোতো ধুনীয়াকৈ লৈ ল'লোঁ দি পেলাই তাৰপিছত এতিয়া কি কৰিম মই এইখিনি ধুনীয়াকৈ লৈ ল'লোঁ মিলাই ল'লোঁ ধুনীয়াকৈ বস্তুখিনি তাৰপিছত ফটা কাপোৰ এখন লৈ ল'লোঁ ফটা কাপোৰ এখন লৈ পেলাই ধুনীয়াকৈ ফটা কাপোৰখনত হেৰি কৰি লৈছোঁ বস্তুটো ফটা কাপোৰ এখন লৈ ল'লোঁ লৈ পেলাই ধুনীয়াকৈ গৰুৰ গাত ধুনীয়াকৈ মানে মোহাৰি দিলোঁ তো মোহাৰি দিলে এইটো লাগি থাকিলে মানে আচলতে কোনো কাৰণত মহে নাকামুৰে মহে ডিষ্টাৰ্ব নিদিয়ে আৰু গৰুজনী ধুনীয়াকৈ শুই থাকিব পাৰিব দেখিলেনে আপোনালোকে আঁঠুৱা নতৰাকৈও মানে কি ধুনীয়াকৈ গৰুজনী ৰাখিব পাৰে আপোনালোকে আঁঠুৱা সুবিধা নাথাকিলেও এনেকৈ টিকাটো খানি দিব তো খানি দিলে ধুনীয়াকৈ মানে গৰুজনী থাকিব পাৰিব তো আজি ভিডিঅ'টো আচলতে বেছি দীঘলীয়া নহয় ইমানখিনি আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি পেলাই জনাব বহুত দিন হ'ল ভিডিঅ' দিয়াও নাই আচলতে বহুত দিন মানে বহুত বেছি দিনেই হ'ল চেষ্টা কৰিম ভিডিঅ' দি থাকিবলৈ বাবে তো আপোনালোকে মাতটো ইমান মানে ভাল নাপাবও পাৰে আচলতে মোৰ মাইকটো লগোৱা নাই মাইকটো নলগোৱাকৈ হেৰি কৰিছোঁ তো আপোনালোকে কোনোবা যদি নতুনকৈ চাই আকৌ এবাৰ কৈছোঁ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব তো আজিলৈ বাই সিমানেই আছিল